নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণৰ একেবাৰে শেষৰ আখৰটো হৈছে চন্দ্ৰবিন্দু। এই চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে আমাৰ সকলোৱে প্ৰায় খেলিমেলি লগা দেখা যায়। তো এই খেলিমেলিসমূহ দূৰ কৰাৰ নিমিত্তে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে লিখা আছে অসমীয়া ব্যঞ্জন বৰ্ণ বা আখৰৰ একেবাৰে শেষৰ বৰ্ণ বা আখৰটো হ'ল চন্দ্ৰবিন্দু। এতিয়া আহক আমি চন্দ্ৰবিন্দুটো আমি ক'ত কেনেদৰে বহুৱাব লাগে এই বিষয়ে আলোচনা কৰোঁ। ইয়াতে প্ৰথম আমাৰ স্বৰবৰ্ণৰ পৰা আৰম্ভ কৰিছোঁ। স্বৰবৰ্ণৰ প্ৰথম আখৰটো হৈছে অ। এই অ আখৰটো যিটো আছে, অৰ্থাৎ এই অ আখৰৰ যিটো শেষৰ এই চিনডাল আছে, এই চিনডালৰ ওপৰত এই চন্দ্ৰবিন্দুটো বহুৱা হয়। ইয়াৰ পিছতে আহিলোঁ আ। আ আখৰটো চাওক, এই আ আখৰটো যিটো অৰ যিটো চিনডাল আছিলে, এই চিনডালৰ ওপৰত এই চন্দ্ৰবিন্দুটো বহুৱা হয়। ইয়াৰ পিছতে আহিলোঁ হস্ৰৌ। হস্ৰৌ, এই হস্ৰৌ যিটো এই ওপৰলৈ গ'ল, য'ত মই দি থৈছোঁ, তাৰ পোন অৰ্থাৎ ওপৰত এই চন্দ্ৰবিন্দুটো বহুৱা হয়। ইয়াৰ পিছতে চাওঁ উ আখৰটো। উ আখৰৰ এই লাইনটো যিটো আছে, এই চিধা যিটো লাইন হ'ব, এই লাইনটোৰ ওপৰত আমি এই চন্দ্ৰবিন্দুটো বহুৱাওঁ। ইয়াৰ পিছতে আহিলোঁ ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ এই ক আখৰটো এই পোন ইয়াতে আমি চন্দ্ৰবিন্দুটো ইয়াৰ ওপৰত বহুৱাওঁ। ইয়াৰ পিছত আহিলোঁ খ। খৰ এই চিনডাল অৰ্থাৎ খ এই চিনডালৰ ওপৰত আমি এই চন্দ্ৰবিন্দুটো বহুৱাওঁ। ঠিক তেনেকৈ গটো ঠিক তেনেকৈ ইয়াৰ এই চিনডালৰ ওপৰত এই চন্দ্ৰবিন্দুটো বহিব। ইয়াৰ পিছতে আহিলে ঘৰটো ঠিক একেই, এই চিনডালৰ ওপৰতে বহিব এই চন্দ্ৰবিন্দুটো। ইয়াৰ পিছত আহিলে প্ৰথম স্বৰৰ এই প্ৰথম স্বৰ যিডাল চিনডাল আছে, তাৰ ওপৰতে এইটো আমি বহুৱাম। ইয়াৰ পিছতে আহিলে দ্বিতীয় স্ব। দ্বিতীয় স্ব এই আখৰটো যিটো এই শেষৰ যিডাল য'ত শেষ হৈছে, ইয়াৰ পোন ইয়াৰ ওপৰত আমি চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছতে আহিলে বৰ্গীয় জ। বৰ্গীয় যিটো এই চিনডাল ওলাই গৈছে, এই চিনডালৰ একেবাৰে শেষৰ যিটো পইণ্ট, তাৰ ওপৰত আমি এই চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছতে আহিলে ঝ। ঝৰ এই চিনডাল যিটো মাজৰ যিটো আখৰ এই চিনডালৰ ওপৰত আমি বহুৱাম চন্দ্ৰবিন্দুটো। ইয়াৰ পিছত আহিলে মূৰ্ধন্য ত। মূৰ্ধন্য তৰ ঠিক তেনেকৈ এই চিনডাল য'ত দিয়া আছে, এই চিনডালৰ ওপৰত আমি এই চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলে মূৰ্ধন্য থ। মূৰ্ধন্য থ প্ৰথম য'ৰ পৰা আমি লিখোঁতে ওলাই আহে, ইয়াৰ ওপৰত ঠিক ওপৰতে আমি এই চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলে মূৰ্ধন্য দ। মূৰ্ধন্য দ এই প্ৰথম য'ৰ পৰা ওলাই আহিলে হ'ল, তাৰ ওপৰতে আমি এই চন্দ্ৰবিন্দুটো আমি বহুৱাম। ইয়াৰ পিছত আহিলে মূৰ্ধন্য ধ। মূৰ্ধন্য ধটোৰ এই চিনডালৰ ওপৰত আমি এইটো চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলোঁ দন্ত্য ত। দন্ত্য তৰ এই যিটো গোল হৈছে, এই গোলটোৰ ওপৰতে আমি চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছতে আহিলে দন্ত্য থ। দন্ত্য থৰ এইটো শেষৰ যিডাল চিন আছে, এই চিনডালৰ ওপৰত আমি এই চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলোঁ দন্ত্য দ। দন্ত্য দৰ এইটো যিটো চিন আছে, এই শেষৰ এই যি তাৰ পৰা ওলাই গৈছে, এই চিনডালৰ ওপৰত এইটো আমি চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলে দন্ত্য দ। দন্ত্য ধৰ এই শেষৰ এই চিনডালৰ ওপৰতে আমি চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলোঁ প। প এই চিনডালৰ শেষৰ এই চিনডালৰ ওপৰতে আমি চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলোঁ ফ। ফৰ এই চিনডাল যিডাল আছে, এই চিনডালৰ ওপৰতে আমি চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলোঁ ব। বৰ এই চিনডালৰ ওপৰত আমি বহুৱাম। ভ। ভৰ এই ধৰণে ঘূৰি গৈ এই চিনডাল যিটো হ'ল, এই চিনডালৰ ওপৰত আমি জোঙাটোৰ ওপৰত আমি এই চন্দ্ৰবিন্দুটো বহুৱাম। ইয়াৰ পিছত আহিলোঁ অন্তস্থ জ। অন্তস্থ জ এই শেষৰ এই চিনডালৰ ওপৰত এইটো আমি বহুৱাম। ইয়াৰ পিছত আহিলোঁ ৰ। ৰ এই চিনডালৰ ওপৰত আমি এইটো বহুৱাম। তালব্য হ। তালব্য হৰ এই চিনডালৰ ওপৰত আমি এইটো বহুৱাম। তাৰপিছত মূৰ্ধন্য হ। মূৰ্ধন্য হৰ এই চিনটোৰ ওপৰত আমি বহুৱাম। ইয়াৰ পিছত আহিলোঁ দন্ত্য হ। দন্ত্য হৰ এই চিনডালৰ ওপৰত আমি বহুৱাম। আৰু শেষত আছে হ। হটোৰ এই হটো লিখোঁতে আমাৰ যিটো গোল হৈছে,
এই লাষ্টৰ যিটো চিন হৈছে এই চিনডালৰ ওপৰতে আমি এই চন্দ্ৰবিন্দুটো আমি বহুৱাম তো আজি এই ভিডিঅ'টোত স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দুটো ক'ত কেনেকৈ বহুৱা হয় ইয়াতে পালে আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব যদি আপুনি ভাবে যে এই ভিডিঅ'টো আন কাৰোবাৰ বাবে প্ৰয়োজনীয় বুলি ভাবে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আনেও এই ভিডিঅ'টো চাই তেওঁলোকে শিকিব পাৰে আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব আজি এই ভিডিঅ'টো ইমানেই সকলোকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ